How do you feel about this sir and this team and walk this and just feel and how do you talk about this? Wicket for wicket, no problem. I am batting. আমার মতন মন্টু মনিও আছে মন্টু মনি এয়া মন্টু এয়া মনি ইয়াতে ফূৰ্তি কৰি খাম খাচা খাচ একদম পাব্লিক ভৰি আছে একদম ষ্টেডিয়ামত দেখিছে নে একদম পুৰা ষ্টেডিয়ামত খাচা খাচ পাব্লিক ভৰি আছে ভৰি আছে মেচ চাব আহিছে কেনেকুৱা ফিল হৈছে খেল চাই কেনেকুৱা লাগিছে কেনেকুৱা হ'ব আহিলে যোন জিকিলে মই নাজানো কাপ কেইটালৈ মই ঘৰলৈ যাম আৰু ৰাইজ কি কয় আপোনালোকে and welcome back to my YouTube channel. So guys, দেখিছে আমাৰ খেলপথাৰ আজি ভৰি পৰিছে সকলোবোৰ ক্ৰিকেট মেচ এখন হ'বলৈ গৈ আছে ইতিমধ্যে পুৰা ৰেডি হৈ আছে টিম আমাৰ এইফালে আৰু ইতিমধ্যে আমাৰ কমেণ্টেটাৰ চৰণ দা আহি গ'ল চৰণ দাক চিনাকি কৰি দিছোঁ মোৰ চৰণ দা তো আজি আমাৰ কমেণ্টে চৰণ দাই কৰিব বিনোদ কামলি ইতিমধ্যে আমাৰ মাজত আহি বিনোদ কামলি উপস্থিত আমাৰ মাজত বিনোদ কামলি আহি গ'ল বিনোদ কামলে আহি পেলাই উপস্থিত আমাৰ মাজত মন্টু মনিও আছে মন্টু মনি এয়া মন্টু মন্টু মনি দুইজনে মই মন্টু মনি সেইকাৰণে মন্টু মনি আজি অনুষ্ঠানটো আমাৰ গীতে মাতে ভোজে ভাতে খেলে আমাৰ আজি খেলখনৰ উদ্দেশ্য হ'ল ভোজে ভাতে খেলে ধেমালিয়ে গানে সকলোবোৰ হ'ব গতিকে ইয়াত খানা বনাই আছে দেখাই আছোঁ আপোনালোক আমাৰ ধনমণি তেওঁৰ ফাষ্টফুডৰ দোকান এখন আছে খুব ধুনীয়া ফাষ্টফুড বনায় আমাৰ গাঁৱৰে একদম পপুলাৰ ফাষ্টফুড দোকান ম'ম' পালে চিকেন ম'ম' আদি সকলোবোৰ পোৱা যায় আৰু ইতিমধ্যে তেওঁ খানাত লাগিছে সেইবোৰ ভাত বহাই দিছে দালি বহাইছে নে ভাত বহাইছ দালি বহাই দিছে আৰু কি কি হ'ব দালি ভাত মাংস তো ফাইনেলি গাইজ দালি ভাত আৰু মাংস হ'ব আৰু এইফালে আমাৰ ভূপেন্দ্ৰ স্মৃতি পুথিভঁৰালৰ ছেক্ৰেটাৰী কি কৰি আছে বাউণ্ডেৰী বনাই আছে গোটেই বৰ্ডাৰটো য'ত 4-6ৰ লাইনটো বনাই আছে বাকী সকলোবোৰ ইয়াত প্ৰেক্টিছত লাগি আছে আজি প্ৰেক্টিছ কৰিলে নহ'ব দেই আগতে কেনেকুৱা ফিল হৈছে আজি খেল লাগে ল'ৰাখিনি ইউনিটত বচাই ৰাখিব লাগে আমাৰ গোটেইখিনি গাঁৱৰ ল'ৰাখিনি আমি খেল ধেমালি কৰি এনেকৈ আমাৰ ইউনিটত বচাই ৰাখোঁ আৰু সকলোবোৰ খেলিবৰ কাৰণে আছে ইয়াত আৰু সকলোৱে প্ৰেক্টিছ কৰি আছে খুব এটা ধুনীয়া ব্লগ হ'ব গৈ আছে চাইডৰ ব্লগটো স্কিপ নকৰাকৈ তাহলে আটকো এয়া আমাৰ দীপুদাই গান আৰম্ভ কৰি দিলে খুব ধুনীয়া কণ্ঠ তেওঁ চাকা চাক একদম গ্ৰাউণ্ড ভৰ্তি হৈ আছে দীপুদা মই গম্ভীৰ দা দুটা টিম খাৰা হৈছে ইয়াতে চ' ইয়াতে টছ কৰিম এতিয়া চাওক টছ কৰিবৰ কাৰণে আহি আছে উৎপল দাস হাই খগেশ ৰাজু মণি দাদু টুটু বিকাশ ইয়ৰ চেল্ফ দীপুদা আমাৰ গম্ভীৰ দা আজি কমেণ্টাৰ আমাৰ চৰণদীপ ত' বাকী এজন এম্পায়াৰ সুজিত বাই বাই দিছে বিট্টু ৰন্টু গৌতম এইটো একদম গাংগুলীয়ে চ' ফাইনেলি গাইজ আমাৰ দুইটা টিমৰটো ইণ্ট্ৰডিউচটো হৈ গ'ল আপোনালোকৰ তেনেহ'লে ব'লক আৰম্ভ কৰোঁ আজি আমাৰ প্ৰগ্ৰামটো ভোজে ভাতে হাঁহি ধেমালিৰে খেলেৰে গানেৰে তেনেহ'লে ব'লক আৰম্ভ কৰোঁ টিম চিনাকি হৈ আছে এফালৰ পৰা এনেইতো চিনাকিয়ে আজি খেলখনৰ কাৰণে আকৌ ইণ্ট্ৰ কৰাই দিছোঁ যে চিনি পাই লওক ইজনে সিজনৰ টিমটো 26 জানুৱাৰীত হ'বলগীয়া আছিল সৰস্বতী পূজাৰ কাৰণে পিছুৱাই দিয়া হৈছে আমাৰ মনটোৰ লগত থাকেই সদায় সহায় কৰি থাকে তাৰ যিটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চবেই থেংক ইউ ইয়াৰ ভৱিষ্যত চিন্তা কৰিছে চবেই ভাল কৰক চবেই সহায় কৰক তাৰে আমাৰ কামনা আমাক যিকোনো সহায়ত আমাক সহায় কৰে মিডিয়া সহায় কৰে থেংক ইউ আৰু লগৰবিলাক এইবিলাক ক'ত যামনো চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি থাকিব সদায় ছাবস্ক্ৰাইব কৰিলে আনছাবস্ক্ৰাইব হৈ থাকিব বাকীখিনিলেও হেপি কৰিব শ্বেয়াৰ নতুনখিনিয়ে ছাবস্ক্ৰাইব কৰিব আৰু যিসকল পুৰণা তেওঁলোকক বহুত বহুত ধন্যবাদ ভিডিঅ'সমূহ চোৱাৰ কাৰণে তেনেহ'লে ব'লক বহুত কথা বতৰা হ'ল এতিয়া খেল চাওঁ অলপ খেল উপভোগ কৰোঁ তাৰপিছত গান হ'ব আৰু খানা হ'ব তেনেহ'লে চাই থাকক ব্লগটো স্কিপ নকৰাকৈ তাহলে জনাইছোঁ আপোনালোকে আক্ষেপ নকৰিব খুব সুন্দৰভাৱে তেখেতে কমেণ্টেটৰ কৰে হিন্দীত গতিকে যিহেতুকে হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা সেইকাৰণে তেখেতক আমি এই ৰাষ্ট্ৰীয় ভাষাতেই আমি কমেণ্টেটৰ কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ
চ' ফাইনেলি গাইজ এইফালে আমাৰ সাধন দাই কমেণ্ট্ৰি আৰম্ভ কৰি দিলে তেওঁ হিন্দীতে কমেণ্ট্ৰি কৰিব আজি আমাৰ খেলখনৰ আৰু এইফালে আমি যাওঁ আমাৰ অডিয়েঞ্চে কেনেকুৱা পাইছে আমাৰ খেলখন চাই পেলাই তেনেহ'লে ব'লক অডিয়েঞ্চৰ ওচৰলৈ যাওঁ মোৰ বন্ধুৰ ৱাইফ আৰু এজ এ মোৰ ভণ্টি বুলি ক'লেও বেয়া নহ'ব গতিকে খেল চাব আহিলে কেনেকুৱা অনুভৱ হৈছে আজি বহুত বঢ়িয়া হ'ব লাগে সামূহিক প্ৰগ্ৰাম এটা হৈছে মাজে সময়ে হ'ব লাগে আৰু এইফালে মই অডিয়েঞ্চৰ বাইট দি থাকোঁতে 3টা উইকেট গ'লেই ভালে হৈছে খুব সুন্দৰ মাৰিছে সুন্দৰ মাৰি আউট হৈছে কিন্তু সেই বাউণ্ডেৰী ধৰিছে নধৰা হ'লে 6 বল হ'লে ধৰি ল'লে খেল চলি আছে আৰু এইফালে একদম দালি সম্ভাৰ দিব হৈ গ'ল এইফালে আমাৰ ধনমণি দালি সম্ভাৰ দিবৰ কাৰণে ৰেডি এইফালে খেল চলি আছে এতিয়া ড্ৰিংক টাইম হৈছে কিছু লঘু আহাৰ গ্ৰহণ কৰিম বলক ড্ৰিংকো যোগান কৰা হৈছে আৰু কেইটামান লঘু আহাৰ কাৰণে কেঁচা বুট নেক্সট উইনিঙৰ কাৰণে সকলোৱে খাই এতিয়া জয়ন্তহঁতৰ বেটিং খুব ধুনীয়া খেলিবি আৰু গাংগুলী আমাৰ নামেই গাংগুলী খুব ধুনীয়া খেলে ল'ৰাই দাঢ়ি চোৱা তাৰ ধুনীয়াকৈ খেলিবি দেই ছেকেণ্ড বেটিং তহঁতৰ ঐ মোৰ গিলাচটো দে এই মিঠা চেক কৰিব আহিছে সেইটো মিঠা চেক কৰিব আহিছে মিঠাটো বোলে কম হৈছে বোলে কেঁচা বুট আৰু চফ্ট ড্ৰিংক ন সকলোৱে খাই আছে সকলো মেম্বাৰ এক্সিকিউটিভ যিমানবোৰ আছে আমাৰ ভূপেন্দ্ৰ স্মৃতি পুথিভঁৰালৰ সকলো খেলুৱৈ পৰা আদি কৰি সকলোৱে খাই আছে আজি আমাৰ এই ক্ৰিকেট মেচখন ভূপেন্দ্ৰ স্মৃতি পুথিভঁৰালৰ সৌজন্যত হাঁহি ধেমালি ভোজে ভাতে খেলে ধেমালি আজি আমাৰ ক্ৰিকেট মেচখন অন্ত পৰিল ছিনিয়ৰ টীম হাৰিলে জুনিয়ৰ টীম জিকিলে আৰু এইফালে খুব ধুনীয়া মাংস গোন্ধ আহি আছে নাখাওঁ আমি কাঁহী চিষ্টেম হ'লে খাওঁ বাতি কোনে আনিছে নহ'লে এইটো পাৰ্টিত জইন কৰে এইটো পাৰ্টিত কাঁহী চিষ্টেম কৰিছে এইটো পাৰ্টিত ধুনীয়া আজি প্ৰদৰ্শন কৰিছে ঘৰতে 6 মাৰিছে বিটুৱে খুব ধুনীয়া প্ৰদৰ্শন কৰিছে আৰু নিজৰ টীমৰ কাৰণে ৰানো বচাইছে খুব ধুনীয়া কাম কৰিছে ছবিনত জিকিলে খুব ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছে আৰু আমাৰ বেট ধৰিবই নাপালে বাবুৱে নথলে আমাৰ গাংগুলীয়ে চব ফিনিছ কৰি দিলে ইতিমধ্যে গাংগুলী বহুত ভাল পাওঁ আজি বহুত লাগিছে আৰে মই সদায় আছোঁ তহঁতৰ লগত আৰু মঞ্জুদা আপোনালোকে ছাবস্ক্ৰাইব কৰিব দেই মঞ্জুদে বহুত কষ্ট বেলটোনে কি এইটো বজাই দিব বেয়া নাই কিন্তু সকলোৱে ভাল প্ৰদৰ্শন কৰিলে আপোনালোকে নিশ্চয় ইতিমধ্যে দেখিলে আমাৰ খেলখন আৰু যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব জিকি গ'ল ফাইনেলি গাইজ আমি দুইটা টীম এনেকৈ একেলগে এখন ফটো উঠি ল'লোঁ কাৰণ কি খেলত হাৰা জিকা আছেই যিহেতু আমি এনেকৈ আমাৰ একেটা এনাজৰিটো বচাই ৰাখিবৰ কাৰণে এনেকৈ মাজে সময়ে খেল ধেমালি পাই থাকোঁ চ' দীপুদাই আজি খুব ভাল প্ৰদৰ্শন কৰিলে যদিও মেচখন জিকিব নোৱাৰিলে খুব ধুনীয়া প্ৰদৰ্শন কৰি দেখালে নিজৰ টীমৰ কাৰণে বহুত ৰান বচালে আৰু তেওঁ আজি খুব ভাল পাৰফৰ্মেঞ্চ কৰিছে আপোনালোকে যদিও হাৰিছে আজি কেনেকুৱা ফিল হৈছে যে তেওঁলোকে আপুনি যদিও হাৰিছে চেষ্টা কৰিছে আপোনালোকৰ টীমটোৱে বহুত ভাল চেষ্টা কৰিছে কি ক'ব তাৰ বিষয়ে আচলতে আমি হাৰিছোঁ মানে আমি নিজে হাৰিছোঁ আমি নিজে কিয় হাৰিছোঁ তেওঁলোক হ'ল জুনিয়ৰ টীম গতিকে জুনিয়ৰ টীমটোক আমি উৎসাহ দিব লাগে তেওঁলোক যদি আমাৰ ওচৰত হাৰে তেওঁলোকে আকৌ আগন্তুক সময়ত খেলিবলৈ অকণমান দিগদাৰি পাব সেইকাৰণে আমি প্লেনিং এটা কৰিছিলোঁ আমাৰ বলাৰসকলে আপোনালোকে দেখিছিলে বলাৰসকলে এটা মানে গ্ৰুপিং কৰিছিলে যেতিয়া আমাৰ টুটুৱে খুব ভাল বল কৰি আছিলে তেতিয়া আমাৰ মণ্টু নাছিলে মণি আছিলে মণিয়ে গৈ কৈছিলে যে বেয়া বল কৰা সিহঁতে জিকক গতিকে তাৰ ফলস্বৰূপে সিহঁতে জিকিছে আমাৰ মনটো আছে মণি ক'লে গ'ল মণিক যে নিজৰ টীমৰ কাৰণে খুব কষ্ট কৰিলে যে খুব ভাল পাৰফৰ্মেঞ্চ দীপুদা আৰু মণি সকলো টীমকে মই মানে অভিনন্দন জনাম যে সকলো টীমে খুব ৱৰ্ক যে নিজৰ টীমৰ কাৰণে বহুতখিনি প্ৰস্তুত কৰিছে যদিওহে হাৰিছে কিন্তু ভাল পাৰফৰ্মেঞ্চ হাৰিছে এতিয়া মণি কি ক'বা তুমি এই বিষয় লৈ প্ৰথমে জুনিয়ৰ টীমক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকে ভাল শিকিছে আমাৰ পৰা ঠিক আছে ভৱিষ্যতে এনেকৈ ভালকৈ খেলিবা আমাৰ মৰম চেনেহ সদায় পাই থাকিব প্ৰথম পুৰস্কাৰৰ দাতা আমাৰ পংকজ বৰুৱা আমাৰ মাজত উপস্থিত আছে তেওঁক এই সুযোগতে আমি সকলো ৰাইজৰ উপস্থিতিত তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ আচলতে সেই প্ৰথমতে আমাৰ লগতে আছিলে আমি জিকিম বুলি ভাবি এতিয়া যেতিয়া আকৌ জুনিয়ৰ টীমটো জিকিলে জুনিয়ৰ টীমৰ ফালে ঢাপলি মই জুনিয়ৰ টীমলৈ নাযাওঁ কেতিয়াও মই চিনিয়ৰে থাকিম দাড়ি চুলি পকিলে চিনিয়ৰে থাকিম কিন্তু এটা কথা ক'ব লগা আছে দীপুদাই অলপতে ক'লে যে আমি সিহঁতক দি দিছোঁ নহয় আমি হাৰিছোঁ আমি তহঁতৰ পৰা জিকি আমাৰ ক্লাবৰ প্ৰেচিডেণ্ট খুব সহযোগ কৰিলে আমাৰ ক্লাবৰ ছিনিয়ৰখিনিয়ে আজি এইটো বঁটা পালে কেনেকুৱা ফিল হৈছে আজি কি ক'ব ভালেই লাগিছে তেওঁলোকৰ বয়স অনুযায়ী প্ৰেক্টিছ নাই তথাপিও আজি আহি যি খেল প্ৰদৰ্শন কৰিলে হয়
খুবেই ভাল লাগিলে অনাগত দিনত এনেকৈ প্ৰেক্টিচ কৰি থাকিলে হয়তো অহা বছৰলৈ জিকিব পাৰিব এটা আমাৰ ক্লাবৰ খুব ভাল সহযোগ সকলোৱে সহযোগ কৰিছে আৰু গাঁৱৰ প্ৰধানেও সহযোগ কৰিছে কাউন্সিলৰেও সহযোগ কৰিছে আমাৰ গম্ভীৰে আজি স্ক'ৰ বেট মেইনটেইন কৰিছে আৰু এনেকৈ আমি অনাগত দিনলৈ খেল পাতি থাকিম সকলো যে একেলগে বহি পেলাই এসাঁজ খাব পাৰিছোঁ কেনেকুৱা লাগিছে মনটো আজি সকলো গাঁৱৰ ৰাইজ বহি আছে ভণ্টি বাইদেউ বৌ সকলোবোৰ দেখিছে আপোনালোকে এনেকুৱা এটা মুহূৰ্ত আমি দেখিব পাইছোঁ আৰু সকলো বহি পেলাই একেলগে খাবলৈ এটা সুবিধা পাইছোঁ কীৰ্তি বাইদেউ আমি সকলোৱে একেলগে খেলখনৰ দ্বাৰাই আমি সকলোবোৰ একেলগে হৈ পেলাই এটা প্ৰীতি ভোজ হিচাপে পথাৰত খাবৰ কাৰণে সক্ষম হৈছোঁ কেনেকুৱা অনুভৱ হৈছে আজি আপোনাৰ ফাইনেলি গাইজ খুব এটা ধুনীয়া মুহূৰ্ত দেখিব পাইছে আপোনালোকে গাঁৱৰ সকলো নহ'লেও কিছু সংখ্যক লোক আহিছে জ্যেষ্ঠ সকলো আহিছে আমাৰ খেলুৱৈ সকলো আৰু আমাৰ ভূপেন্দ্ৰ স্মৃতি পুথিভঁৰালৰ সকলো সদস্যৰ পৰা আদি কৰি মেম্বাৰ ছেক্ৰেটাৰী সকলোৰে সহযোগ আছে গাঁৱৰ প্ৰধানৰো সহযোগ আছে বন্ধু বান্ধৱৰো সহযোগ আছে খুব এটা ধুনীয়া প্ৰগ্ৰাম কি ক'ব আজি ফিল হৈছে আপোনাৰ এইটো এটা আনন্দৰ মুহূৰ্ত আমাৰ এইসকল মানুহক আমি সদায় আমিতো ঘৰত মাছে ভাতে আমি সদায় খাই আছোঁ কিন্তু সকলোৰে লগতে যে এসাঁজ আমি খাব পাৰিছোঁ আজি কথা আৰু আমি এই ক্ষেত্ৰত আমি ভূপেন্দ্ৰ স্মৃতি পুথিভঁৰালৰ প্ৰতিজন বিষয়ববীয়া সমিতিৰ প্ৰতিজন বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেওঁলোকে খেলখন পাতি অহাৰ কাৰণে এই খেলখনৰ অজুহাততে আজি আমি সকলোৱে মিলি এসাঁজ খোৱাৰ এটা আমি সুবিধা পাইছোঁ গতিকে আমি সৰ্বপ্ৰথমে ভূপেন্দ্ৰ স্মৃতি পুথিভঁৰালৰ প্ৰতিজন সমিতিৰ প্ৰতিজন বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতুকে আজি তেওঁলোক ইয়াতে উপস্থিত আছেহি খেলুৱৈসকল উপস্থিত আছে খেলিবৰ কাৰণে আহিছে গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব এইটো এটা মুহূৰ্ত এইটো এটা সুন্দৰ মুহূৰ্ত উৎসৱমুখৰ মুহূৰ্ত গতিকে এই মুহূৰ্তটো আমি প্ৰতিদিনেই বিচাৰোঁ প্ৰতিদিনে নহ'লেও আমি বছৰত 4বাৰ আমি কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ থাকিল দিবলৈ চবাতলি গাইজ সকলোকে দিয়া থোৱা হ'ল এতিয়া আমিও সকলোবোৰ বহি লওঁ সকলোৱে খাই আছে পংকজ পুনিৰ মামা আমাৰ মোৰ বন্ধু দাদুল আৰু এইফালে গীতে মাতে ভোজে ভাতে খেলে ধেমালি গীতে মাতে ভোজে ভাতে আৰু খেলে ধেমালি আমি সকলোৱে খাই আছোঁ আৰু ৰাইজ খাই ইতিমধ্যে গ'ল আমি লাষ্ট টাইম খাইছোঁ আৰু এইবোৰ চব সামৰিবলগীয়া আছে আৰু এটা সামৰণি মাৰিছোঁ সকলো ৰাইজ দেখিছে বহি পেলাই খোৱা বোৱা কৰি আছে আগৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল যদিহে ভাল লাগিল এটা লাইক কৰিব আৰু যিসকল নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' আজিলৈ আহোঁ বাই বাই এণ্ড লাভ ইউ